নমস্কাৰ সকলোকে নৱমী পূজাৰ শুভেচ্ছা জনাই আজি ময়ো ওলাইছোঁ মোৰ ছোৱালীজনীক লগত লৈ। তাকে নতুন কাপোৰ লোৱাই নহ'ল, যি আছে তাকে পিন্ধি ওলালোঁ আৰু। আজি আপোনালোকক মই ডিব্ৰুগড় চাবুৱাৰ পূজাৰ মণ্ডপ দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে 10খনমান পূজা পাতে, তাৰে মই 3খনমান দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। এইখন আছে চাবুৱাৰ বাছষ্টেণ্ড। এইখন খুব সুন্দৰকৈ সজাইছে, ইয়াতো ভাল লাগিছে। ইয়াতো অলপ সময় আমি গ'লোঁ। ইমান ভিৰ দেখিছেনে? ইয়াত খোজকাঢ়িব দৰকাৰে নাই, আপোনালোকে থিয় হৈ দিলে হয়, অট'মেটিক পাবগৈ সন্মুখ। ভিডিঅ'টি আপোনালোকে চাই থাকক। আৰু 2খনমান দেখাবলৈ আছে, খুব ধুনীয়া, ভাল ধুনীয়াকৈ সজাইছে। আৰু এইখন আছে চাবুৱাৰ কলেজ ৰোডত। এইখনো ভাল লাগিছে, খুব ধুনীয়াকৈ সজাইছে। ইয়াতো লাইটিং ভাল লাগিছে। ভিতৰলৈ যাবই নোৱাৰি। আৰু এইখন আছে চাবুৱাৰ যুৱ ঐক্য মঞ্চই পাতিছে, খুব ধুনীয়াকৈ সজাইছে। এইখনো গামোচা দি বহুত এটা ভাল লাগিছে। আৰু এইফালে কি বজাইছে তাকে নাজানো, পিঠিত কিবা পইচা লগাই লৈছে, তেনেকৈ ঘূৰি ঘূৰি খুব ঢোল বজাইছে। ঢোল নহয় এইটো, একচুৱেলি এইটো নামেই নাজানো মই। আৰু এইফালে ইমান ধুনীয়াকৈ গছৰ ওপৰত লাইট লগাইছে, ভাল লাগিছে কিবা এটা। খুব ভাল লাগিল। আৰু আমাৰ এতিয়া যাবলৈও হ'ল ঘৰলৈ, টাইমটো হৈ গ'ল, 10 বাজি গ'ল। ভিডিঅ'টি কেনে পালে কমেণ্ট কৰি জনাব।